আসসালামু আলাইকুম নমস্কাৰ স্বাগতম কৰিছোঁ মোৰ চেনেললৈ সানি ব্লগ। তো আশা কৰোঁ আপোনালোকে সবে ভালে আছে। বলক একো আমনি নকৰাকৈ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ক'ত আছোঁ জানেনে? শ্বিলং লাইট বুলি ক'লে গাঁও বুজায়। বাপ্পা ঐ ঠাণ্ডা। আপোনালোকে চাগে দেখাই পাইছে নিয়ৰ, এই 6টা বজাতে নিয়ৰ পৰছে, দেখিছেনে নিয়ৰ? এই নিয়ৰ বাপ্পা। আৰু ইয়াতে এটা বস্তু কি জানেনে? মুৰ্গী নুঠাৰ আগতে চলি বুলি উঠে, মানে জানে আৰু মুৰ্গী নুঠাৰ আগতে মানুহবিলাক উঠি ৰোৱা, মানে কি ক'ম আৰু মানে চহৰ আৰু গাঁও বহুত পাৰ্থক্য, মানে বহুত পাৰ্থক্য আছে। ভাবিছিলোঁ কিন্তু ইমান যে পাৰ্থক্য আছে সেইটো ভবা নাছিলোঁ। আজি মই নিজে দেখাইছোঁ আৰু আপোনালোকক দেখাইছোঁ। এয়া ঠাণ্ডা, মানে কি ক'ম আৰু এয়া ঠাণ্ডা। এয়া যাই আছে মোৰ মামা আগে আগে, মই বেক চাইডে এইগিলা চাক গোটেই পথাৰ মানে নিয়ৰ। এয়া এইগিলা পুৰা মানে কি নিয়ৰ, ঠাণ্ডা ঠাণ্ডা। ৰাস্তাত এতিয়া যাই আছোঁ, এতিয়া পুৰা আৰু যাই আছোঁ আৰু বজাৰৰ ফালে যাই আছোঁ। কি হয় তাকে চাওঁ আৰু আপোনালোকে চাই থাকক। এইবোৰ চাওক, এইটো চাওক চাইনবোৰ্ড, মানে বুঢ়া বুঢ়ী চাইনবোৰ্ড। এইটোহে মেইন বস্তুটো বুঢ়া বুঢ়ীৰ। এইফালে বুঢ়া বুঢ়ী, এইফালে যাব পাৰি গুৱাহাটী। এতিয়া ফাইনেলি আহি পালোঁ বজাৰ। সেই ৰাতিপুৱা 6:30 বজাৰ। মানুহবোৰ বা বাইক গাড়ী মানে ক'ৰ পৰা আহিছে ঠিক নাই। বজাৰ এতিয়া এই চাওক, মানুহ সৰু হওক ডাঙৰ হওক বুঢ়া হওক ডেকা হওক, মানে একো এৰা নাই, চব মানুহে আহিছে। খালি মাইকী মানুহ বা তিৰোতা মানুহবিলাকে অহা নাই, আৰু চব মানুহ আহি গৈছে। তো এইবোৰ চাওক ইমান ভিৰ। এই মাছ মানে ৰাতিপুৱা সৰু হওক ডাঙৰ হওক একো নাই, চব মানুহে মাছ মাৰিব, মানে মাছ চাব আহিছে, কিছুমানে কিনিব, মানে বেছিভাগ মানুহে কিনিব আহিছে। মানে মই জানিলোঁ যে মামাই কৈছে মোক যে ইয়াৰ পৰা বোলে নগাঁও, গুৱাহাটী আৰু চন্দ্ৰপুৰ, মানে পানীখেতি, মানে বহুত মানে যোৰহাটলৈকে যায় বোলে। ইমান মাছ মানে যায়, মানে বহুত দূৰে দূৰে যায়, কি ক'ম। তো চাই থাকক আৰু কি দেখাই আছোঁ আপোনাক। মাছটো হ'ব। এইটো কি জানেনে? ঠাণ্ডাৰ চবতকৈ প্ৰয়োজন বস্তু চাহ। ৰাতিপুৱা মানে খালে অলপ এনাৰ্জি আহে, মানে গাটো ভাল লাগে। চাহ, তো চাহ আৰু ভকা পিঠা, এইটো চবেই কি বেলেগ বেলেগ কয়, মই কওঁ আৰু ভকা পিঠা। তো চাহ ইয়াতে চবেই মানে ৰাতিপুৱা উঠি চব বেপাৰীবিলাকে চাহ খায়, আমিও খাওঁ। অসমবাসী ৰাইজ, আপোনালোকে দেখিলে যে মই ক'ত গৈছিলোঁ আজি। বজাৰ কৰিব গৈছিলোঁ। অলপ বজাৰ কৰিলোঁ, আনিলোঁ মাছবিলাক আনিলোঁ। যিবোৰ মাছ আপোনালোকক দেখাইছিলোঁ মাছবোৰ আনিলোঁ, আনি এতিয়া বনাই আছে ঘৰতে। চ' এতিয়া মই মানে অলপ ওলাই আহিলোঁ ঘৰৰ বাহিৰত। চ' এতিয়া মানে এনেকুৱা হৈ গৈছে, মানে এতিয়া গাঁও আৰু চহৰ বহুত পাৰ্থক্য। ৰাতিপুৱা সেই সোনকালে উঠি, মানে চহৰত মানে কি, মানে গাঁৱততো আপোনালোকক কৈছিলোঁ মুৰ্গী নুঠাৰ আগতে মানুহবিলাক উঠে, আৰু চহৰত মানে কি আধাবেলা গুচি যাব তেতিয়াহে মানুহবোৰ উঠে। আৰু ইয়াতে বাপ্পা ঐ, আপোনাৰ মই ক'লোঁ নহয়, মই পাগল হৈ গৈছোঁ। মানে এনেকুৱা মানুহ ৰাতিপুৱা পুৱা, আকৌ পানী লাৰি আছে ঠাণ্ডাত একদম। মানে অসমবাসী ৰাইজ, মই বহিলোঁ, মানে এতিয়া মোৰ লগত মামা বহিছে। আৰু মানে আজি মামা আৰু ময়ে গৈছিলোঁ বজাৰত। মামাই মোক ফোন মাৰিছে ৰাতিপুৱা, মানে ৰাতি কৈ দি দিছিলোঁ যে ভিডিঅ' বনাম বুলি, ৰাতিপুৱা ফোন মাৰিবা। তো মামাই মোক ফোন মাৰিছে 5:30 মানতে ফোন মাৰিছে। ফোন মাৰোঁতে মানে ওলোৱাতে মই উঠিব মন যোৱা নাছিল, মানে এনেকুৱা ঠাণ্ডা, মানে কম্বলৰ তলত। মানে কি বিশ্বাস কৰিবনে আপোনালোকে, মই কেইটা কাপোৰ পিন্ধিছোঁ? এইটো এটা, ভিতৰত এইটো এটা, দুটা, এইটো এটা, আৰু এটা ভিতৰত গেঞ্জি আছে। 4টা কাপোৰ পিন্ধিছোঁ, তাকো ঠাণ্ডা লাগি আছে। কি উপায় নাই আৰু, এনেকুৱা ঠাণ্ডা। আপোনালোকে যদি ভাবি আছে শ্বিলং যাওঁ, শ্বিলঙত ইমান মানে বৰফ পৰি আছে, শ্বিলং যাওঁ চাবৰ কাৰণে, আপোনালোকে শ্বিলং যোৱা বাদ দি গাঁৱে গাঁৱে যাওক। গাঁৱে গাঁৱে যোনটো ৰাতিপুৱা ঠাণ্ডা নহয়, সেই ঠাণ্ডাটো অনুভৱ কৰক একবাৰ। আৰু শ্বিলং মানে কি পাহৰি যাব আপুনি। শ্বিলং মানে এই দেশত যে আছে সেইখিনি পাহৰিয়ে যাব। কিন্তু ৰাতিপুৱা বাপ্পা, এতিয়া মই বৰ্তমান শ্বিলং লাইটতে, ক'ব গ'লে শ্বিলং লাইটতে আছোঁ। মানে এনেকুৱা, মানে এতিয়াও, মানে এতিয়া বৰ্তমান কেইটামান বাজি, এতিয়া 7:40, মানে 7:40। মানে এতিয়া যদি মই গুৱাহাটীত থাকিলোঁ হয় তেনেহ'লে 7:40 মানে মই একো, মানে যেনেকুৱা দিনত চলে, যেনেকুৱা গধূলি চলে, সেনেকুৱাই দেখা পাইলোঁ। কিন্তু ইয়াতে গাঁও বুলি ক'লে এতিয়াও নিয়ৰ পৰিয়ে আছে। মানে কি ক'ম, নিয়ৰ পৰি আছে, গছৰ পাতৰ পৰা পানী টোপটোপাই পৰিয়ে আছে। এনেকুৱা ঠাণ্ডা, মানে কিয়, মানে মই বুজি নাপাওঁ, মানে কিয় ইমান ঠাণ্ডা, কিয়, ৱাই।
মানে সেইকাৰণে আৰু গাঁও আৰু চহৰ বহুত পাৰ্থক্য আৰু ঠাণ্ডা দিনত মানে আহি সেইটোৱে ভাল লাগে যে ঠাণ্ডা অনুভৱটো হয় ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠা নাযায় সেইটো হয় কিন্তু মই যদি ইয়াতে থাকিলেও মই সদায় মাৰ খালোঁ হয় মাৰ পৰা কাৰণ যিটো ৰাতিপুৱা মই সোনকালে উঠিব লাগে পঢ়া শুনা আছে সেইটো চবৰে থাকে যিহেতু মই সদায় মাৰ খালোঁ হয় আৰু বেছি একো ক'ব লগা নাই আপোনালোকৰ মাজত এইখিনিয়ে সময় দিব পাৰিলোঁ আজি ইয়াতে সমাপ্ত কৰিছোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব যদি কিবা এটা বেয়া হৈছে তেনেহ'লে আগৰ ভিডিঅ'টোৰ দৰে আৰু তেনেহ'লে কমেণ্টত জনাব আৰু মোক আগলৈ চাবলৈ বিচাৰিছে তেনেহ'লে মোৰ চেনেলটো আৰু ক'বই নালাগে আচলতে তো কৈ দিওঁ আৰু মোৰ কৰ্তব্য যিহেতু তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছানী ব্লগছ তো একো ক'ব লগা নাই তেনেহ'লে সামৰিছোঁ ইয়াতে সমাপ্ত কৰিছোঁ তো আসসালামু আলাইকুম জয় অসম।